নমস্কাৰ ৰাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি দুজনীয়ে মিলি বনাম এটা চ্যালেঞ্জ ভিডিঅ' থাম্বনেলত দেখিছে বাৰু কিহৰ ওপৰত বনাম চ্যালেঞ্জ ভিডিঅ' আৰু আমি আজি ভাত খাবিতো ভাত খাম কোন জিকিব আজি তাই সহকে ভাত খাব পায় না মই সহকে ভাত খাব পাওঁ পাৰিবিতো পাৰিম ঠিক আছে দেখা যাব তো আজি আমি ভাতৰ চ্যালেঞ্জ কৰিম আমি এনেও ভাত বহুত খাব নোৱাৰো ইমানকিটা ভাত খাওঁ ঘৰত ভাতে নাখাওঁ ভাত নোখোৱাৰ কাৰণে গালি শুনি থাকোঁ কিন্তু আজি আমি ভাত খোৱা চ্যালেঞ্জ কৰিম আৰু চ্যালেঞ্জটো কৰিম এটা আমাৰ প্ৰথম চ্যালেঞ্জ ভিডিঅ ইয়াত আমি কোনো ধৰণৰ শাস্তি বা পুৰস্কাৰ ৰাখা নাই যদি এই ভিডিঅ'ত বহুত বেছি মৰম দিয়া আৰু সাপোৰ্ট কৰে তেতিয়াহ'লে আমি যেতিয়া আকৌ নেক্সট চ্যালেঞ্জ ভিডিঅ' বনাম সেটা আমি পুৰস্কাৰ আৰু শাস্তি দুটা ৰাখিম ন দুটা ৰাখিম এটো প্ৰথম কাৰণে আমি একো ৰাখা নাই কাৰণ এটো জাস্ট এবাৰ ট্ৰাই কৰি চাইছো সেইকাৰণে তো আপোনালোকক নেক্সট কিহৰ ওপৰত চ্যালেঞ্জ ভিডিঅ' লাগে সেটা আপোনালোকে কমেন্ট কৰি জনাব আমি আনিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু এতিয়া কি আছে আমাৰ ভাতৰ লগত দেখাইছো আপোনালোকক তো চাই থাকক তো এয়া হৈছে আজি আমাৰ থালি দুখন ইয়াত আছে ভাত পাপৰ নিমখ জলকীয়া নেমু পিয়াজ এফালে কঁঠাল গুটি আৰু নেমু টেঙা দি বনাইছিলে মায়ে ৰাতিপুৱা আছিলে তো সেয়াও অলপমান লৈছোঁ আৰু এফালে কণী আলু দি চব্জি এফালে আলু পিটিকা নেমু চেপি আৰু এফালে কলমৌ শাক আৰু আলু ভাজি আছে তো আজি এয়া দিয়ে খাওঁ আৰু ইমান বেছি খাব নোৱাৰো তথাপিতো লৈছোঁ আৰু তো ভিডিঅ'টো আপোনালোকে চাব বুলি আশা কৰিলোঁ তো ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ তো গাইস এতিয়া ধুনীয়াকৈ বহি লৈছো খাবলৈ আৰম্ভ কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ খাওঁ গৰম বহুত বেছি সেইকাৰণে পুখুৰী পাৰত আহি পেলাই বহিছো দুইজনী গৰমত মানে থাকিব পৰা নাই তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাওক প্ৰথমে কঁঠাল গুটিত টেঙা দি খাওঁ বতাহটো ইমান ধুনীয়া দিছে ধুনীয়া লাগিছে ন তো গাইস এইটো চ্যালেঞ্জ ভিডিঅ' যদি আপোনালোকে মৰম আৰু সাপোৰ্ট কৰে তেতিয়াহ'লে আমি আৰু নতুন চ্যালেঞ্জ ভিডিঅ' আনিম ন নতুন চ্যালেঞ্জ ভিডিঅ' আনিম যদি আপোনালোকে সাপোৰ্ট কৰে প্লিজ সাপোৰ্ট কৰিব আৰু বহুত বেছি কষ্ট হয়
গাইজ বহুত কষ্ট কৰিছোঁ আৰু তাইও ঘৰৰ পৰা ভিডিঅ'টোৰ কাৰণে আহিছে ন, মই ফোন কৰি মাতিছোঁ তো ভিডিঅ'টোৰ কাৰণে আহিছে। এতিয়া আকৌ যাবগৈ লাগিব তো বহুত বেছি কষ্ট হয়। ভিডিঅ'টোত অলপ ছাপোৰ্ট কৰিব আৰু লাইক কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব যাতে অকণমান তাই ঘৰটো ইমান ওচৰত নহয়, আমাতকৈ অলপ দূৰে। ভিডিঅ'টো বনাম বুলি তাই ফোন কৰাৰ কাৰণে তাই আকৌ ঘৰৰ পৰা আহিছে। কষ্ট হয় বহুত। মায়ে পিছফালৰ পৰা ভাত লাগে নেকি সুধি আছে ঘৰৰ পৰা। মোৰ অকল গাইছ আৰু খাব নোৱাৰা, পেট পুৰা ফুল, ইমান ভাত খোৱা অভ্যাস নাই যে, ভাত নাখাওঁ, ইমান কেইটা ভাত খাওঁ। আজি ইমান গাল ভাত লৈছোঁ, তথাপিতো বহুতখিনি খালোঁ, অলপমান আছে মই আপোনাক দেখাই দিম। এতিয়া তাই খাই আছে, খাই আজি জিকি দিম। তো গাইজ এতিয়া ধুনীয়াকৈ খাই কৰি হৈ গ'ল। এতিয়া মই দেখাই আছোঁ আপোনালোকক মই কি এৰিলোঁ আৰু তাই কি এৰিলে। এইখন হৈছে মোৰ কাঁহী, ইয়াত ভাত চব্জি চব এৰিলোঁ আৰু এইফালে তাই এইকেইটা ভাত এৰিছে, গতিকে তাই জিকিছে। যিহেতু মোৰ ভাত বেছি আছে আৰু চব্জিও মোৰ বেছিয়ে, তো সেইকাৰণে তাই জিকিলে। তো ভাতৰ চেলেঞ্জত জিকি কেনেকুৱা লাগিছে? ভালেই লাগিছে। পেট ভৰিলে? এনেই চব্জি তৰকাৰী কেনেকুৱা? ধুনীয়া লাগিছে। আমাক তো গাইছ আজি আমাৰ এই ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ। কেনেকুৱা লাগিলে ক'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। যিহেতু তাই কেমেৰাৰ আগত প্ৰথম কথা কৈছে, তো ইমান ভালকৈ চাগে কথা ক'ব পৰা নাই, মই অলপ অলপ শিকাই দিছোঁ বাৰু। এনেকৈ কৰোঁতে পাৰিবগৈ আৰু। তো এতিয়া বাই বাই কৈ দিয়া। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ন। বাই বাই।